আহক নমস্কাৰ আহক নমস্কাৰ আচ্ছা আহিলা ঠিক গ'ল একজন একজন কৰি বা বহুত ডাঙৰ হ'লে দে হয় কি বল তুমি আগে আগে ময়ূৰী কি আছে দোকানত কি আছে কি পুতলা নিম দে আমি তাত ধন্যবাদ আৰু ৰুটি বনাম দে আৰু হালকা নালিকল আৰু নালিকলৰ দে ইনকে বল আৰু খাওয়া যাও হৈছে ওই লোৱা নালাগে লোৱা তোমাৰ খাবি যা কিমান দেৰি নাখাম দে আজি বেলেগ দিন খাব আজি নাখাম মাংস আনছো আজি দে খাম দে আৰু পইচা যেতিয়া নাথাকো খাম দে ভাত তামোলকে আন চাহ খাই আছো নাই পাই যাং দে নাকি তামোল খান না সোনকালে আমি অলপ বহুত দিনৰ মূৰত আহিছো মানে দে গাঁওখন ঘূৰি আহোঁ না তোমাৰ নতুন ঘৰ ইতা আমাৰ নতুন মানে হেৰি পৰহিয়ে লোৱা কথা আছিল কিন্তু বুধবাৰে লৈছো আৰু কইবে আমাৰ নতুন ঘৰ আৰু ইটো ইটো পাকঘৰ ইটো পাকঘৰ আৰু সেইটো ফ্ৰিজ আৰু সিটা ৰুম আৰু ইটো থাকা ইটো মানে কাপোৰ চাপোৰ থয় আৰু তাতে মানে বহে দে আহি আছো অলপ গাঁওখন ঘূৰি আমি আহোঁতে খুব বেলেগ আছিল না এটা বদলি গেল গাঁওখন এই নতুন নতুন নমস্কাৰ ব'লা হ'ব নবনাই ভাত খাম চাহ নাখাম দে মই তামোল খাই খালোঁ নাখাম দে আজি যাম দে হা পাছত আহিম আৰু ভাল লাগিল দে আহি বাই বাই যাম এনেই কিবা নাম কি নাম মোৰ চায়ামণি ময়ূৰী বহুত দিন দেখা নাই না মানে আগতে আহোঁতে কিমান সৰু আছিল হৈছে এইবাৰ আমি যাম হা বাই বাই মাংস আনবা মই মাংসই নাখাম দে খাং দে আৰু তোমাৰ ঘৰত
এইটো পাকৰত আছে যা হেৰি আনছাই মুৰ্গী মাংস আছে না ইহস্তাতে আহি কিনবা যাব লাগে ৰহাইছাৰ দোকানখনতে যা অলপমান পাকৰ আৰু হেৰি দেখত ডিমা ডিমা গৰে দে যাওঁ ভাত খাবা হলে ভাত এই দেই খাং নাকি ডাইনিঙত চকুন দিবা হে ইমান নহলীয় হল হয়চোন কি বনাইছে তাই কি বনাইছে এইগিটি এইগিটি বিলাহীৰ টপ ভাত আৰু কবি আৰু ভাত কবি নাবি আছে ডিমা আৰু মাংস হ'ব মই ইমান নাখাং ৰে কি আনছা হে মই ডিমা চিমা নহলীয় হয় ৰে মাংস হলি হ'ব মই ইমান নাখাং আৰু কিবা আনবা লাগছে নাকি কি আনবা লাগছা হা হা কি জানা কি মাংস খালেছে খাবি হে ইমান গিটি ভাল বস্তু দিছে খাবাই নৰি আৰু আছে এই হ'ব নাখাং নাকি হ'ব দে হা আজি যাম বোলে তামোল খান খাই যাং না মই আজি যাং দে হয়তো কি আজি যাং হা গেলুং হা আজি মই যাং বাই বাই হ'ব হ'ব বাই 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 বাই